ৰকো পৰীক্ষা কালি হ'ল মৰা গৰু যদি কিবা পঢ়িছো কালিৰ কথা ভাবিয়ে ঘণ্টা টেনচনতে মই 4বাৰ ভাত খাই দিলো কেতিয়াবা ভাবো তহঁতৰ লগত লগ হৈ মই বহুত ভুল ডিচিছনে ললো নেকি মই বেয়া চলি নাছিলো ৰে বেটা সৌৰি পৰা নাচিবা নাজানা চতাল বেটা বুলি কবা হা আমাৰ লগ লাগি সি বেয়া হ'ল বোলে বেটা পৰীক্ষাত মই নেদাখালি তই 6বাৰ মান ফেল মাৰি মৰলি হয় এতিয়াক লাগি হয় দে কম গতাই হেল্প কৰিছা তই ইমান হেল্প কৰা হলি না মোৰ আজি ৰোল নম্বৰ 1 হ'ল 1 50 নম্বৰ নহ'ল বেটা বাংনা মুৱা মোৰে ৰোল নম্বৰ 49 আৰু সি মোক তাত চাই লিখি কিনে 1 নম্বৰ ৰোল নম্বৰ হয় বোলে অকাদত থাক অকাদত বুজিছা না কালু অকাদত ধৰি কথা নকবি ৰকো কথা বেয়া হৈ যাব কিন্তু কি কৰিবি তই ঐ হা কমে মই আৰু কম নাই তোৰ অকাদ বেটা চিলিণ্ডাৰ মুৱা ঐ চুপ থাক মাথা দাদা বেয়া নকৰ কালি পৰীক্ষা তাৰ কথা ভাব দুয়ো মনে চাকা চকিল আজি বহুত দিনৰ মূৰত চকিছে যাই হো বাবা চাকা হয় বে কাজিয়া কৰিনো কিডাল হব কালি কেনেকে পৰীক্ষাত পাছ কৰা যায় তাকে ভাবো ৰ অলপ ভাবিলি কিডাল হব মাষ্টৰৰ লগত আমি যিমান মাখাহে লটি ঘটি কৰি আছো না আমাৰ পৰীক্ষা ভাল হলেও সি ফেল কৰিয়ে দিব সেইটো হয় পিছে কিন্তু মোৰ হাতত না এটা আইডিয়া আছে তোৰ সেই আইডিয়া পিছত পস্তাবা লগা হয় আমি গোটাই মাখাই হয় নেকি তেতিয়াহ'লে আজি তই আইডিয়া আইডিয়া দি নাবে চুপ কালু ৰকৈ আইডিয়া দিব শুনি থাক মোৰ তাতনো কি আইডিয়া আছে আৰু দে হ'ব দে ৰকো তই আইডিয়া দিচোন কি শুনি লওঁ শুন তেতিয়াহ'লে কালু তইতো আপিৰ মাত ওলাবা জানা না আমি ছাৰক ফোন কৰিম বেলেগ নাম্বাৰেদি তই আপি হৈ কথা পাতিবি ৰং নাম্বাৰ লগা হিচাপে তাৰ পিছত লাহে লাহে মাষ্টৰ ছাৰক পতাবি তাৰ পিছত তোৰ প্ৰতি যেতিয়া ইমপ্ৰেছ হৈ যাব না ছাৰে তাৰ পিছত মই কৈ থাকিম বাকী কি কৰিব লাগে আৰু কি ক মজা হোৱাতেন আইডিয়া চুপ কুকুৰ হোৱাতেন আইডিয়া বোলে ঘণ্টা মই পৰীক্ষাত পাছ কৰাৰ কাৰণে লিংগয়ে এতিয়া চেঞ্জ কৰিব লাগিব নেকি তোক সঁচাকে লিংগ চেঞ্জ কৰিব দিছো নেকি হা ফোনতহে আপিৰ মাতেদি কথা ক'বা দিছো অকে হ'ব কিন্তু পিছত যদি কিবা প্ৰব্লেম হয় না ৰক তোক তাতে জতা খুলি মুজাই দি কবাম কিন্তু অকে হ'ব দে কালি পৰীক্ষা দি অহাৰ পিছত না আমাৰ মিছন ষ্টাৰ্ট হ'ব মিছন ৰং নাম্বাৰ চলিহাত ভদ্ৰভাৱে চুপচাপ পৰীক্ষা দি আৰু উত্তৰ লিখি থাক এতিয়া ঐ ছাৰ কোনদিনা অভদ্ৰভাৱে পৰীক্ষা দি আহিছো হা 30টা প্ৰশ্নৰ ভদ্ৰভাৱে 10টাৰ উত্তৰ লিখি না বাকী পাতত এটাও দাগ নোহোৱাকে ভদ্ৰভাৱে চুপচাপ আপোনাক দি যাওঁ অভদ্ৰ হোৱা হলে জানাই নাজানাই গোটাই পাতত জিটি লিখি ভৰ্তি কৰি থৈ কিনে আপোনাক দি গেলো হয় চুপ থাক কুকুৰ মাত্ৰ 1 ঘণ্টা টাইম আছে লিখি থাক প্ৰশ্নৰ উত্তৰ 1 ঘণ্টা ছাৰ নিজৰ বুলি বেছি নহলেও কমচে কম 10 ঘণ্টা টাইম দিয়ক না আৰে 10 ঘণ্টা কিয়া তোক মই মৰমত 10 মাহ দিও হ'ব না কথা কবা আহিছা হা ভালকে লিখি থাক মই বাহিৰত যাওঁ এতিয়া আৰে পৰীক্ষা শেষ হ'ব দিয়ক ছাৰ দেখাই আছো কেনেকে প্ৰেমত পেলাও নিজে আমাক পাছ কৰি দিব লাগিব কালু দে এতিয়া আমি মিছন ষ্টাৰ্ট কৰো তই ফোন লগাই এতিয়াই মাষ্টৰক আৰু ধুনীয়াকে মৰম লগাকে কবি কি কৈ আছো তই জানাই কেনেকে শিকাইছিলো তোক মোৰ ভয় লাগি আছে বে আজিলৈকে মই এনেকুৱা কৰি পোৱা নাছিলো খেন্তা ধৰাত পৰিম বুলিহে চিন্তা লাগে মুতাও লাগি আছে বে মুতিহে আহো নেকি পতককে একো মুতিবা চুটিবা যাবা নোৱাৰা কাম চাকচেছ নোহোৱালৈকে তই হাগা মুতা একো কৰিব নোৱাৰা ঈশ্বৰৰ নাম লৈ আগবাঢ় এতিয়া কিন্তু ঐ কালু ফোন কৰ এতিয়া নহ'লে তোৰ গলতে কামেৰি দিম মই এতিয়া বেটা বকৰা থকৰা বেছি হৈছে না তোৰ অলপ মই কৰিয়ে আছো হেল্ল' ছাৰে কৈছে নেকি ঐ বেলচামুৱা কি ছাৰ হা ৰং নাম্বাৰ হিচাপে ফোন কৰবা দিছো তই নোৱাৰবি বে একো কৰবা চালা ধৰতিকা বুজ আৰে বহুত অপমান পায় আৰু চাই থাক এতিয়া মই কি কৰি আছো
হেল্ল' কালীচৰণ, মই আজিৰ পৰা তোমাক বাদ দিলো। তই মোক বহুত কষ্ট দিলি। এতিয়া মোৰ লাইফত বেলেগ বিচাৰিম। লগা হলে তেওঁ বিয়াই হোৱা নহওক কিয়, মোক বিয়া নকৰালেও কথা নাই, মোক মৰম দি থাকিলেই হ'ল। শুনিছানে কুকুৰ, কি কৈ আছো? হেৰি, তুমি কোনে কৈ আছা? মই বুজা নাই। আৰু মই কালীচৰণ নহয় নহয়, মোৰ নাম হৰিহৰণহে। আপোনাৰ ৰং নাম্বাৰ লাগিছে চাগে। অ' মাই গড, চৰি দেই, মোৰ ভুল হৈ গৈছে, বেয়া নাপাব দেই প্লিজ। হেই নাই নাই, কিয় বেয়া পাম? কিজানি ফুলতে ভগৱানে কানেকশ্যনে কৰি দিলে আমাক। কি থাৰ কি মাষ্টৰ বে, বেয়া পতাব জানে সি। আপুনি ঠিকে কৈছে, আপুনি বহুত ভাল, মাতটো চালিয়া আপোনাৰ। এনেকুৱা লাগে কথায়ে পাতি থাকিম, কিন্তু এতিয়া নোৱাৰো। কালি কথা পাতিম দেই আৰু। বাই এতিয়া, গুড নাইট। মজা এক্টিং বে, তামাম দিছা কিন্তু কালো। এতিয়া বাকীখিনি কালি কৰিম আমি। অকে, সি ইউ টুমৰো। এতিয়া নেক্সট প্লেনিং ষ্টাৰ্ট কৰ কালো। হেল্ল' হৰিহৰণ, কি কৰি আছে আপুনি? মই এনেই আছো। তোমাৰ মাতটো ইমান চুইট যে কালি ৰাতি মোৰ কাণত বাজিয়ে থাকিলে, শুবয়ে নোৱাৰিলো জানানে। এতিয়াহে অলপ মনটো ভাল লাগিছে। কেনটা কি চেনি বে মাষ্টৰৰ, সঁচাকে যদি মই আপি হলো হয় না, এতিয়াক লাগি কিজানি পতিয়ে গেলি হয় মই। কি যে কথা কয় ন, মোৰ লাগ যে লাগি গৈছে জানেনে। মোৰ আপোনাৰ লগত এনি টাইম কথা পাতিব মন যায় জানেনে। পিছে কথা পাতিব পাৰিমনে এনি টাইম বাৰু? হেই কিয় নোৱাৰিবানো, পাতিমতো আমি কথা, সদায় পাতিম, দিনে ৰাতি কথা পাতি থাকিম। ঠিক আছে, নহলে আমি ডেইলি কথা পাতিম এনেকে। ললা লুলা ললা লুলা লুলা। আলু, আজি মিছন সাকসেস হোৱাৰ ফাইনেল দিন আজি। গতিকে তোৰ কি কৰিব লাগে তো মনতে আছে না, যা বাহিৰত যা আৰু যাই কিনে ফোন কৰ মাষ্টৰক। হেল্ল' হৰিহৰণ, মই আপোনাক কিবা এটা কওঁ বুলি ভাবি আছো। নাজানো আপুনি বা ভালে পায় নে বেয়াই পায় কথাটো কলে। আৰে কোৱা না, মই কিয় বেয়া পাম, কোৱাচোন সোনকালে। মানে কথাটো কি জানে, আই লাভ ইউ হৰিহৰণ, মই আপোনাক ভাল পাই পেলাইছো। আপুনি বা কি কয়? উহ ৰাম, কি কৈ দিলা হঠাতে। ময়ো তোমাক বহুত ভাল পাওঁ। আই লাভ ইউ জান। মই তোমাক লগ কৰিব মন গৈছে জানানে। তাৰ আগতে আমাক লগ কৰক ছাৰ। নিজৰ ঘৈণী থাকোতে বেলেগক আই লাভ ইউ বুলি কয় হা। এই মাষ্টৰ, এই ছাৰ আপুনি। তহঁতে ক'ত আছিলি হা? এনেকুৱা একো কথা নাই, যা তহঁত ইয়াৰ পাৰে। আৰে ছাৰ, আমি যাম ৰ'ব, কিন্তু এই যে আমি ৰেকৰ্ডিং কৰি থৈছো সেইটো চাওক না। একবাৰ যদি বাইদেউক দেখাই দিওঁ না, ঘৰত ধুনীয়াকে আপোনাক দিব মছলা। ঐ, একো নেদেখুৱাবি বাইদেউৰাক এইবোৰ। তহঁতক কি লাগে ক? আমাক একো নালাগে ছাৰ, জাষ্ট আমাক পৰীক্ষাত পাছ কৰাই দিলে হ'ল, এইখিনিয়ে আমাৰ ইচ্ছা। কি হবা নোৱাৰে এইটো, নহব। এনেকুৱা ফাল্টু কাম মই নকৰো। তেতিয়াহ'লে ঘৈণীয়াৰেৰ মাৰ খাব ৰেডি হওক ছাৰ। ঐ চলিয়াত যো, গোটেইখিনি কৈ দেওঁ। ঐ ৰখ হ'ব দে, পাছ কৰি দিম মই। কিন্তু এটা কথা শুন, এনাকে পাছ কৰি কি লাভ পাবি জীৱনটোত হা? বাদ দিয়ক ছাৰ, লাভ লোকচান আমি পাছ কৰিলেই হ'ল। যো চলিয়াত, এতিয়া সোনকালে যাবি ইয়াৰ পাৰে। চলিয়াত আজি ৰিজাল্ট দিছে আৰু আমি গোটেই মাখাই পাছ কৰিছো। মজা লাগি গেছে। পাছ কৰিলো, মজা। চাকা লাকা বুম বুম, পাছ কৰিলো। নপঢ়াকে এনাকে পাছ কৰি কি লাভডাল পাবি হা ভৱিষ্যতত? একো কাম নাই দে। এতিয়া ৰেকৰ্ডিং মাখা ডিলেট কৰ। অকে কৰি আছো ছাৰ, ডিলেট কৰি আছো, চিন্তা নকৰিব হৰিহৰণ। হৰিহৰণ? এই নামটো মিছা নামটো মই তাইকহে কৈছিলো অকল, তই কেনেকে জানলি হা? নহয় মানে এনেই ক'বা মন গেল আৰু ছাৰ। এই নামটো দি আপুনি কোন আপিৰ লগত 3 দিন সিহঁতি কথা পাতি আই লাভ ইউ বুলি লাষ্টত কৈছে, আমি কি জানো হা? কি এই মাখা কথা তহঁতে কেনেকে জানা হা? ৰখ, মই তাইক ফোন কৰো। তাই কৈছে নেকি চবকে?
তোৰ তাতে কেনেকে ফোন বাজি আছে ৰিচিভ কৰ এতিয়াই হেল্ল' চালা কুকুৰহাত মোৰ লগত এনেকুৱা কৰিছা হা কি ভাবিছা তহঁতক পাছ কৰি দিছিলো না মই এতিয়া তহঁতক পাছ কৰা দূৰৰ কথা আৰু এটা ক্লাছ পিছত খেদালো মানে তহঁত 1 বছৰ নহয় 2 বছৰ ফেল কৰিলি জেচা কৰনি ৱেচা ভৰনি পিঠি উঠা মই কৈছিলোৱে এই মাখান কৰাৰ মন নাছিল বুলি পাছ কৰাৰ দূৰৰ কথা আৰু 1 বছৰ পিছত গেলো হা চব তোৰ এই আইডিয়াৰ কাৰণে হৈছে নপঢ়াকে কোনোবাই পাছ কৰে হা ৰখ আজি তোক বংশা চেদৱা